জানমণি, শীতকালৰ সেমেকা ৰাতিবিলাক এনেদৰে জুই কিনাৰতে বহি সময় অতিবাহিত কৰা মজা বেলেগ নহয় জানো? হয় হয়। শীতৰে সেমেকা ৰাতি জুই কিনাৰতে বহি মহাকাশৰ কথা আলোচনা কৰি জোনবাই দেশলৈ যোৱাৰ সপোনবিলাক সঁচাই বেলেগ ধৰণৰ। তাকেই চোৱাচোন, জোনবায়ে গোটেই পৃথিৱীখন কিদৰে ইমান উজ্জ্বল কৰি ৰাখিছে। সঁচাই জোনবাই দেশতনো কি আছে, যাবলৈ মন যায়। মোৰো মন যায়। কিজানিবা সপোনতে যাব পাৰোঁ, দিঠকতনো ক'তনো পাৰিম আৰু। জানমণি, গোটেই বিশ্ব ব্ৰহ্মাণ্ডখনত এলিয়েন আছে বুলি তুমি ভাবানে? মইতো ভাবোঁ, কাৰণ বৈজ্ঞানিকসকলে এই কথাটো নুই কৰিব নোৱাৰে, আছে বুলিয়ে তেওঁলোকে ক'ব বিচাৰে। জানমণি, ব'লাচোন আমি ককাৰ ওচৰলৈকে যাওঁ। ককাই জোনবাই দেশৰ সাধুকথা শুনাব। সেইবিলাক শুনিও মোৰ খুব ভাল লাগে। সঁচাই ময়ো কথাটো ভাবিছিলোঁ। ব'লা ককাৰ ওচৰলৈ যাওঁ। অ' ককা, আমি জান আৰু জানমণি আহিছিলোঁ। ককা আছেনে? জান আৰু জানমণি আহিছোঁ ককা, ঘৰত আছেনে? জান আৰু জানমণি দেখোন। কেতিয়া আহিলা তোমালোক? এই মাত্ৰ পাইছোঁহি খুৰা। ককা আছেনে খুৰা? ককা নাই নহয়। ককা জীয়েকৰ ঘৰলৈ ফুৰিবলৈ গৈছে। আহা তোমালোক ভিতৰলৈকে আহা। ব'লক খুৰা। জানমণি, তোমালোকে ককাক কিয় বিচাৰিছিলা? খুৰা, আমি মানে শুনিছিলোঁ সেই আইতাৰ মুখত ককা এটা সময়ত হেনো বিজ্ঞান জগতৰ লগত খুব জড়িত আছিলে। হয়, তেওঁ বিজ্ঞান জগতৰ লগতে জড়িত আছিল। তেওঁ এতিয়াও সেই মহাকাশৰ গৱেষণাৰ তত্ত্ববিলাক অন্বেষণ কৰিয়ে থাকে। মানে খুৰা, আমাৰ ককা মহাকাশ জগতখনৰ লগত খুব ওতপ্ৰোতভাৱে জড়িত নহয় জানো? হয়, তেওঁ মহাকাশ গৱেষণাৰ ওপৰত খুব ওতপ্ৰোতভাৱে জড়িত। আমাৰ ভাৰতবৰ্ষৰ মহাকাশ গৱেষণাই তেওঁক এজন বিজ্ঞানীৰ লগত মহাকাশ গৱেষণাৰ ক্ষেত্ৰত তেওঁৰ পৰা সহায় বিচাৰিছিলে এটা সময়ত। আমি মানে খুৰা, মই আৰু জানমণি আমি একেলগে জুইৰ ওচৰত এনেকৈ বহি আছিলোঁ আৰু তেতিয়া মানে আমি এই জোনবাইৰ কথাকে ভাবি আছিলোঁ। আৰু তেতিয়া আমাৰ মনলৈ আহিলে যে ককাৰ পৰা আমি জোনবাইৰ বিষয়ে অকণমান হ'লেও কথা জানিব পাৰিম। কিন্তু খুৰা, ককাটো আৰু আইতা নাই দুদিনমানৰ নেকি? পাছতহে আহিব। আইতায়ো দেখোন তোমালোক জোনবাইৰ এতিয়া কি কথা কৰিবা? জানে। আমাৰ ককাৰ লগতে একেলগে তেওঁ কাম কৰা নাছিল জানো? আইতা আছে। আইতায়ো জানে। তোমালোক আইতাৰ ওচৰলৈকে যোৱা, নহ'লে আইতাই তোমালোকক জোনবাইৰ কথা ক'ব পাৰিব। হয় নেকি খুৰা? আইতা এতিয়া বৰ্তমান ক'ত আছে? আমি আইতাৰ ওচৰলৈকে যাওঁ নহ'লে। যোৱা, আইতাৰ ৰুমতে আছে। আইতাৰ ওচৰত গৈ পিনি আটাইখিনি কথা জানি লোৱা, যি তোমালোকৰ জানিব ইচ্ছা যায়। ব'লা জানমণি, আমি আইতাৰ ৰুমলৈকে ওলাই যাওঁ। জান আৰু জানমণি দেখোন, আহা বহাহি। আইতা ভালে আছে? মোৰ ভালেই, তোমালোকৰ ভালনে? আমি ভাল ভালে আছোঁ আমাৰ আইতা। ভাল। তোমালোক বহুত দিনৰ মূৰত আমাৰ ইয়ালৈ আহিলা। কিবা কাম আছিল নেকি তোমালোকৰ? হয় আইতা, আমি আচলতে ককাৰ ওচৰলৈহে আহিছিলোঁ। ককাক নাপালোঁ। খুৰাই ক'লে যে আইতাৰ ওচৰলৈকে যা, সেইবাবে আমি আপোনাৰ ওচৰলৈ আহিলোঁ। মোৰ ওচৰলৈ কিয় বা আহিলা তোমালোকে, কোৱাচোন? আমি আচলতে সৌৰজগতখনৰ জোনবাইটোৰ কথাহে আপোনাৰ পৰা অলপ জানিবলৈ আহিছোঁ। আইতা, আমি যেতিয়া আকাশলৈ চাওঁ, থমকি ৰওঁ। ইমান ডাঙৰ জোনবাইটো, আজিতো জোনাক পোহৰ গোটেই সমগ্ৰ বিশ্বব্ৰহ্মাণ্ড উজ্বলাই ৰাখিছে জোনবাই। জোনবাইত এনেকুৱা কিনো আছে, তাকে জানিবলৈ আপোনাৰ ওচৰলৈকে আহিলোঁ। ভাল কথা জানিবলৈকে তোমালোক আহিছিলা, কিন্তু ঘৰত ককা নাই আৰু ময়ো এইবিলাকৰ বিষয়ে ভালদৰে নাজানো। যি অলপ জানো সেয়া তোমালোকেও জানা, গতিকে মই আৰু ক'ব পাৰিম বুলি মই বিশেষ নাভাবোঁ। হয় নেকি আইতা? আমি ভাবিছিলোঁ আপুনি ককাৰ লগতে আছিল যিহেতু তেতিয়া, সেইবাবে আপুনি গম পাব অকণমান, সেইবাবেহে আহিছিলোঁ। একো নাই দিয়া, ভালে কৰিলা। বহা, চাহ খাই যাবা তোমালোকে। যেতিয়া ককা আহিব তোমালোকক মাতি দিম, তোমালোক আহিবা আকৌ। হ'ব আইতা। আমি আকৌ আহিম, আপুনি ককা আহিলে আমাক মাতি দিব। আইতা, আমি এতিয়া চাহ নাখাওঁ দিয়ক, আমি ঘৰলৈ যাওঁ। বহুত ৰাতি হ'ল। হয়, বহুত ৰাতি হৈছে। যোৱা তোমালোক। বেলেগ এদিন আহিবা কিন্তু চাহ খাবলৈ।
আমি যাওঁ দেই আইতা, আমি যাওঁ, বাই বাই। সৌৱা চোৱা জান, আকাশত ইমান ধুনীয়াকৈ উজলি আছে আমাৰ জোনবাইটো। দেখিছোঁ, বহুত ভাল লাগে আৰু কথাবিলাক জানিবৰো খুব হেঁপাহ যায়, কিন্তু আজি ককাক লগেই নাপালোঁ। হয়, ককাক লগ পোৱা হ'লে কি যে ভাল লাগিলহেঁতেন। ককা যিদিনা আহিব সেইদিনা আমি দুয়ো একেলগে যাম। হ'ব জান, আমি একেলগে যাম। বহুত ৰাতি হ'ল জানমণি, শুবলৈ যোৱা, ময়ো শুবলৈ যাওঁ। কাইলৈ আকৌ সোনকালে উঠিব লাগিব, স্কুল আছে, নহয় জানো? হয় হয় জান, ব'লা আমি শুবলৈ যাওঁ।